হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল আৰু অন্য এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মৰমে আপোনালোকক হাই দিছে আৰু আজি যাবলৈ ওলাইছোঁ পূজাৰ বজাৰ কৰিবলৈ। আহকচোন কলৈ যাওঁ ভিডিঅ'টোৰ মাজলৈ আগবঢ়োঁ। আৰু এয়া হাজবেণ্ডে গাড়ী চলাই আছে আৰু আমি গৈ আছোঁ। এয়া হৈছে মৰম। এয়া আহি পাই গ'লোহি বিশাল গহপুৰতে আছে আমাৰ। আৰু চাওক বিশালত কিমান মানুহৰ ভিৰ, মানে বস্তু ল'বলৈ মানে জেগাই নাই আপোনাৰ। এয়া ধুনীয়া ধুনীয়া কাপোৰ, কিমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে দেখিছেনে ল'ৰা ছোৱালী। এয়া মৰমক আকৌ দেউতাকে তাৰ পেণ্ট জোখ লৈ আছে আৰু এয়া তাৰ কাৰণে পেণ্ট লোৱা হৈছে। আৰু বজাৰ কৰি আহি বিশালৰ পৰা ফুচকা খালোঁ আৰু ফুচকা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবা। আৰু ঘৰলৈ উভতি আহিলোঁ আৰু এয়া চাওক মৰমলৈ এয়া কাপোৰ আনিছিলোঁ, পেণ্ট আনিছিলোঁ, চোলা আনিছিলোঁ, হাফ পেণ্ট আনিছোঁ আৰু এয়া দীঘল পেণ্ট আনিছোঁ, ঠাণ্ডা দিন আহিছে আৰু এটা চুৱেটাৰ আনিছোঁ। এয়া আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই আৰু দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি